হেল্ল' ফ্ৰেণ্ডছ, মাইম স্কোৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ মাহঁতৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। আজিৰ ৰেচিপিটো হৈছে তেতেলী টেঙাৰ সৈতে লোকেল মাছৰ জোল। আজি আমি তেতেলী টেঙাৰ সৈতে বইল মাছ বনাম। ইয়াৰ বাবে আমি কেইটামান পিঁয়াজ কাটি লৈছোঁ। এয়া মান ধনিয়া পাত, এয়া ধনিয়া, কেইটামান নহৰু মিহি কৰি লৈছোঁ, এয়া আদা, নৰসিংহ পাত লৈছোঁ আৰু কেইটামান কেঁচা জলকীয়া কাটি লৈছোঁ। মাছখিনি মেৰিনেট কৰিবৰ বাবে আমি মাছখিনিত আগতীয়াকৈ অলপমান হালধি দি থৈছোঁ যাতে মাছখিনি বেয়া হৈ নাযায়। এতিয়া অলপমান হালধি দিছোঁ। অকণমান আমি চিলি পাউডাৰ দিছোঁ। এয়া ধনিয়া পাউডাৰ দিছোঁ। অকণমান কেঁচা মিঠাতেল ঢালি দিছোঁ কিয়নো পিছত দিয়া নহ'বৰ বাবে। পৰিমাণ অনুসাৰে নিমখ দিব। ইয়াৰ পাছত আমি এয়া পিঁয়াজ দিছোঁ অকণমান। এয়া মান ধনিয়া, যিটোক নগা ধনিয়া বুলিও কোৱা হয়। ধনিয়া এতিয়া আমি নিদিওঁ। নহৰু দিছোঁ, আদা দিছোঁ, নৰসিংহ পাত দিম আৰু এয়া কেঁচা জলকীয়া কেইটা দি দিছোঁ। এতিয়া আমি মাছখিনি ভালদৰে গোটেইখিনি মিহলি কৰি ভালদৰে মেৰিনেট কৰি ল'ম। যিহেতু আমি ঘৰৰ ফিছাৰী মাছেই ব্যৱহাৰ কৰিছোঁ, আপোনালোকেও লোকেল মাছেই ব্যৱহাৰ কৰিব। চালানী মাছ ব্যৱহাৰ নকৰিব, কাৰণ লোকেল মাছৰ সোৱাদ অলপ বেলেগ নহয় জানো। এয়া ভালদৰে মাছখিনি মেৰিনেট হৈ গ'ল। এতিয়া বইল মাছ বনাবৰ বাবে যিহেতু তেতেলী টেঙাৰ প্ৰয়োজন হয়, সেইবাবে আমি তেতেলী টেঙাৰখিনিত অলপমান পানী দি থ'ম। মাছখিনি বনোৱাৰ পিছত 5-10 মিনিটৰ পাছত আমি তেতেলী টেঙাখিনি তাত ঢালি দিম। যিহেতু এতিয়া পানীখিনি উতলি আছে, সেয়েহে আমি মাছখিনি দি দিছোঁ। এতিয়া আমি মাছখিনি ভালদৰে উতলিবৰ কাৰণে মাছখিনি ঢাকনিৰে ঢাকি দিম। এয়া ধুনীয়াকৈ মাছখিনি উতলি আছে। যিহেতু এতিয়া লকডাউনৰ সময়, সেয়েহে আমি সহজতে ৰন্ধন গেছ পোৱাৰ সম্ভাৱনা অলপ কম। সেয়েহে আমি জুই ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, মাছখিনি ভালদৰে উতলি আছে আৰু সিজিছেও। ইয়াৰ পাছত আমি ইয়াত অলপমান নিমখ দিম সোৱাদ অনুসাৰে। মাছখিনি 70% মান উতলোৱাৰ পাছত আমি ইয়াত তেতেলী টেঙাখিনি এড কৰি দিব লাগিব। লগতে ধনিয়াখিনি ইয়াতে দি দিব লাগিব। এতিয়া আমি অলপমান ঢাকনিৰে ঢাকি দিম। এয়া চাওক, মাছখিনি ভালদৰে সিজি গ'ল আৰু এতিয়া আমি টেষ্টিকৈ খাব পাৰিম। মোৰ মাৰ মতে এটা কথা আছে যে
জুইত বইল মাছ বনোৱাৰ সোৱাদ হেনো অকণ বেলেগ হয়। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ আগতীয়াকৈ ন'টিফিকেশ্যন পায়। ধন্যবাদ।